ৰাতিপুৱা হাগিব লাগিছিলে, হাগিলো, পেটটো চিকুট মাৰি ভালকৈ হাগিব নোৱাৰিলোচোন মই। ৰাতি ভিমকল খাই দিলোঁ ন, কি কওঁ এতিয়া, ইমান য'ত চিকুট মাৰি দিছে। এই গছজোপা তলতে বহোঁগৈ, অকণমান কিবা এটা কৰি ৰখোঁগৈ আৰু দেই, উপায় নাই আৰু মোৰ। মৰিলোঁ এনেই হাগা লাগিছে, এইপিনে পকৰতে খোজ মাৰি দিছে। কিহে বা কামুৰিছে, পৰুৱাই নে কিবা এইটো। এই ভগৱান, ভালেই হৈছেনে বেয়ালেই হৈছে নাজানো আৰু দেই। এইডোখৰতে বহোঁ, তলততো মইনা পেণ্টটো পিন্ধি নাহিলোঁ, ওলালে ওলাব আৰু উপায় নাইকিয়া হৈ গৈছে। হাগিবও লাগি আছে, কি কৰোঁ এতিয়া মই, উপায় নাইকিয়া হৈছে। এই তেজ খোৱা জহনি নিয়ে এই শিঙত এতিয়ালৈকে আহিব আহি নাই। কেতিয়ানো আহিব এইটো। তেজ খোৱাটো ফোন এটাকে কৰোঁ ৰ। এই ফোনটো ৰিচিভ কৰা নাই কেলে, ফোনটো ৰিং কৰি আছে চোন বা। ঘৰত চাগে তাই কেঁচৰ কণতে কান্দি আছে ফোনটো। এই তেজ খোৱাটো এইটো খঙে উঠি যায় ইয়াৰ ওপৰত মোৰ। দেই কণা অভিনয় কৰিম বুলি আজি একদম ৰাতিপুৱা সোনকালে উঠি আহিছোঁ, আন্ধাৰতে ক'ৰবাত খুন্দাও খাই আহিছোঁ মই। আহি পিনে বহি আছে, এতিয়ালৈকে আহিব আহি নাই দেখিছে কুকুৰ পোৱালিটো। এইটো আহিছে চাগে লেঙেৰা অভিনয় কৰিব আহি কুকুৰ পোৱালি। বা পেছা ৰাতিপুৱা আহি বহি আছে, বঢ়িয়াটো ৰ দি আছে তোক। কি পেছা তই কেতিয়া আহিলি? এই পূবফালৰ বেবেলটো কালি পশ্চিমতে ডুবিছিলে, এই পূবফালে নোলাওঁতে মই আহি ইয়াত ওলাইছোঁহি। তইহে আহি পোৱাহি নাই এতিয়ালৈকে। এই ৰাতিপুৱা উঠিম বুলি ভাবিছিলোঁ, উঠা নাই মানে। এই কথাটো ভাবি আছিলোঁ কি হ'ব কি নহ'ব। সপোনো দেখিছোঁ তই বোলে বেয়া দগৰি মাৰ খাইছ। কি মাৰ খোৱাৰ কথা কৈছ? তইহে জান কথা, মোক ক'ত লৈ যাবি। মাৰ খোৱাৰ কথা নকবি দেই। তোৰ পিঠিখনো বেয়া হ'ব। যদি মোৰ মাৰ খাওঁ তইও সদায় থাকিব নোৱাৰিবি, কিন্তু তোৰ পিঠিও দগৰা বজিব। বাদ দে এত কৰি থাকিব নালাগে। এতিয়া দুটা যাম ব'ল। তই ঠিক ঠাক হৈ আহিছ নে নাই? মইতো অ'কে আৰু, মই এতিয়া কৰিব লাগিব কি সেইটো ক। এতিয়া বিশেষ একো নাই, তই কণা মই লেঙেৰা, খালি তই গীত গাই যাব লাগিব ৰাস্তাত, হা? ঠিক আছে? হে ঠিক আছে, ব'ল পাৰিম, অ'কে একদম মই পাৰিম। মায়া সজা মাজে আশাহে ঘুমতি যাই, আমি অচেতন নাথনিও কজগাই। এই গৰা ইতন চিতন দেখাওতো ক'ত নি আছ নাজানো আৰু। এই গৰা তই মুখে মাতছ নেমাতচোন। নিও কজগাই মায়া, ভয় লাগিছে। এই ফেঁচা মনে থাক না, তই গান গাই থাক, ফচাই মাৰিবিচোন তই। ঘৰ গুচলে ওলাই আহিব। আমি লেঙেৰা কণা আহিছোঁ, বহুত দুখত আৰু উপায় নাই, আমাক কিবা এটা দিবহি। ভগৱানৰ নামত আপোনালোকে ভগৱানে কৃপা কৰিব আৰু। কোন আছে ওলাই আহিবচোন। এই কি দিব চাবি আকৌ, মই চকুটো মেলি চোৱা নাই আকৌ, মোক নথকিবি তই। এই পিছটোচোন ধুনীয়া দেখিছে। তই মাৰিব বিচাৰিছ, কণা হৈ থাকচোন। ধিক মই কণা অভিনয় কৰিছোঁ কিবা, চাবতো মোৰ লাগিব ন। পইচা কিন্তু 200 টকা দিছা আকৌ দেই। ব'ল এবাৰ যাম ব'ল, তই মাৰিবি, মই গম পালোঁ তোৰ কথা। কেলৈ ঘটিছা ধন মন ভাই, কেলৈ ঘটিছা ধন ৰব কৰি দেহা যাব জুৰি। এই 200 টকা পাইছোঁ, কিন্তু মাৰি নিদিবি আকৌ। সাৰতো বুজিব এই কণা, তই গানহে গাই আছ, তই মাজতে কেলৈ পইচা কথা ক। তই গান গাই থাকচোন। মই কণা নাই নহয়, মই অভিনয় কৰি আছোঁ। তইতো লেঙেৰা অভিনয় কৰি আছোঁ, তই চব দেখি আছোঁ, মই চকু মুদি আছোঁ। পইচা তই মাৰি দিবি, কিন্তু ডাঙৰ কথা হ'ব, তোক মাৰি পেলাম আকৌ। মনে থাক, ব'ল আপোনাক বাঢ়ি যাওঁ। মানুহ দিছে না, ভিয়াৰী মানুহ, কিবা এটা দিব, তই ধুনীয়াকৈ থাকিবি, তই চকু নেমিলিবি খালি। এই দাদা আমাক কিবা এটা দিয়ক আৰু, উপায় নাই। আমি কণা লেঙেৰা দুজনে লগ খাই আহিছোঁ, কিবা এটা দিয়ক আপোনালোকে, ভগৱানে মংগল কৰিব, আমাক উদ্ধাৰ কৰক আৰু দাদা, উদ্ধাৰ কৰক আৰু আপোনালোকে।
বাচা ল এইটো তহঁতে গুচি যা সন্ধিয়া হ'ল আৰু বেছি অসুবিধা হ'লে ইয়াতে থাকি দিবি মোৰ কেণ্টিন আছে বল বল সিংহ বল ৰাতি হ'লে দিগদাৰ হৈ যাব মই চকুৰে আৰু দেখা নাপাম ৰাতি হ'লে একেবাৰে সঁচাকৈ দেখা নাপাম মই এই পেছা কেনেকুৱা লাগিলে ভাল লাগিলে নে ভাল লগা বেয়া বাদ দে সেই ছোৱালীজনীয়ে 200 টকা মন্ত্ৰীটোৱে 2000 টকা টোটেল 2200 টকা ভাগ কৰ 2200 টকা ভাগ কৰ লাগে মোক এতিয়াই ল এইটো ল পইচা 1000 এইটো তোক দিছোঁ ল 1000 টকা দিছিলি যে 100 টকা কি নিদিবি নেকি 100 টকাটো কেলৈ দিম 100 টকাটো তই নাপাওঁ মই কষ্ট কৰিছোঁ মই লেঙেৰা হয় তই মোক পাছতে ধৰি আহিছ কণা হৈ পিনে মই চকুটো মুলিহে আহিছোঁ মই কণা নহয় ন মইতো চকুটো মেলি চাইছোঁ পইচা দিয়া সময়ত তোকতো পইচা দিছে মইতো দেখিছোঁ তই মোক দিব লাগিব নাই মই নিদিওঁ মোৰ কষ্ট বেছি হৈছে মই লেঙেৰা ভাও ধৰিছোঁ মই নোৱাৰিম তোক দিবলৈ তই দিব লাগিব মই কণা ভাওয়াই ধৰিছোঁ মইতো চকুটো মেলি চাইছোঁ তোক পইচা দিছে দিব লাগিব মইতো কণা নহয় মইতো চকু দেখি আছোঁ ৰচোন সিহঁতক তেতিয়া আমি দেখা পাইছিলোঁ নহয় চান্দা তুলি থকা এইকেইটা নহয় জানো কণা আৰু লেঙেৰা বলচোন বল সিহঁতৰ ঘৰত যাওঁ বলচোন কি হৈছে চাওঁ ঐ তহঁতে তেতিয়া কণা লেঙেৰা আছিল নহয় এতিয়া কি তহঁতে পইচা ভগাই আছচোন তহঁতে কণা লেঙেৰা নহয় মানে ধৰ মাৰ